গাইজ ৱেলকাম টু কৌশিক ব্লগ। তো আজি হৈছে সৰস্বতী পূজা। তো আমি সৰস্বতী পূজা বুলি আমি যাই আছোঁ আমাৰ কলেজত, বিবেকানন্দ কলেজত। আমাৰ লগত আছে উদ্দীপ, আছে প্ৰীতম, মিল্টন। তো আজি হৈছে সৰস্বতী পূজাৰ লগতে আজি হৈছে ভেলেণ্টাইন ডে আৰু লগতে ব্লেক ডে। আৰু ভাৰতবৰ্ষৰ কাৰণে আজি হৈছে এক পাহৰিব নোৱাৰা এক দিন। আজিৰ দিনতে আমাৰ ভাৰতবৰ্ষৰ বহুতো জোৱান মৃত্যুমুখত পৰিবলগীয়া হৈছিল। প্ৰায় 40 জনৰো অধিক জোৱান নিজৰ প্ৰাণ হেৰুৱাব লগা হয়। তো শ্বহীদ হোৱা বীৰ জোৱানসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু আমি আহি পালে প্ৰায় বিবেকানন্দ কলেজ, আৰু এইপিনে আছে আমাৰ ছোৱালী হাইস্কুল, আৰু এইপিনে আছে আমাৰ বিবেকানন্দ কলেজ। তো আমি ফাৰ্ষ্ট আহিছোঁ কলেজত, কলেজৰ পাছত আমি যাম স্কুলত। আমি আহি পালোঁ কলেজ বাৰু, এইখনেই হৈছে। এইখনে হৈছে বিবেকানন্দ কলেজখন। বহুত বেছি ধুনীয়াকৈ সজাইছে, কিন্তু মানুহে কোনো নাইচোন। কিন্তু টাইম হৈছে 11 বাজেহে। মেকআপে দি আছে নেকি ছোৱালীবিলাকে। আমাৰ বহুতেই বেছি সলকান্তে আহিলোঁ, সেইকাৰণে কোনো মানুহ চানুহ অহা নাই। বহুত বেছি আমাৰ অলপ সলকান হ'ল, অলপ দেৰিকৈ দেখাই আছোঁ ৰ'ব। গাইছ মানুহ চানুহ কায়ো নাই বৰ্তমান, আহাই নাই কায়ো। সেইকাৰণে আমি চেল্ফি জোনটো একবাৰ দেখাই দিওঁ, কায়ো নহওঁতে ফটো উঠিম দগৰি। গাইছ এইটো ধুনীয়া চেল্ফি জোন বনাইছে, মোৰ পিছফালে আছে এইটো। তো গাইছ আমি কলেজৰ পৰা আহি গ'লোঁ, এইবাৰ আমি হাইস্কুলত যাই আছোঁ। কলেজত বৰ্তমান মানুহ অহাই নাই, অলপ দেৰি। আমি বহুত বেছি সলকান্তে আহিলোঁ, সেইকাৰণে আমি এইবাৰ স্কুলৰ ফালে যাই আছোঁ। তো স্কুলত দেখাম কি কৰিছে। তো চাই থাকক ভিডিঅ'টো। আৰু এইখনেই হৈছে আমি পৰা জ্বালা স্কুলখন। কিন্তু এইবাৰ সৰস্বতী পূজাৰ কাম নহ'ল, কাৰণ এইচএছ এক্সাম চলি আছে, সেইকাৰণে গেটো বনাব নোৱাৰিলে। এনে আৰু চিম্পুলকৈ বনাই থৈ দিছে। সেইটো হৈছে মণ্ডপটো, এনে চিম্পুলকৈ বনাই থৈছে বাৰু। আৰু এইখন স্কুলত মই ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ পঢ়িছিলোঁ। আৰু ফাৰ্ষ্ট ইয়াৰতো এডমিশ্যন লৈছিলোঁ ইয়াতে, আৰু ছেকেণ্ড ইয়াৰত মই এখন বেলেগ স্কুলত গ'লোঁ। তাতো যাম বাৰু, চাই থাকক ভিডিঅ'টো। এতিয়া আমি ইয়াৰ পৰা যাব লাগে। বেছি ভিডিঅ' কৰা নহ'ল বাৰু, তথাপিও যি বাৰু দেখালোঁ। তো গাইছ আমি হাইস্কুলৰ পৰা আহি গ'লোঁ। মই পঢ়া হাইস্কুলখন এই পঢ়া নাছিল বাৰু, এই বেলেগত আছিল। তাতে কাম বাৰু কমপ্লিট কৰিব পৰা নাই, পৰীক্ষা চলি থকাৰ কাৰণে। যিহেতু এইচএছ পৰীক্ষা চলি আছে, সেইকাৰণে কামবিলাক কমপ্লিট কৰিব পৰা নাই। এইবাৰ আমি যাই আছোঁ অনন্ত একাডেমী হাই ছেকেণ্ডাৰী পঢ়া স্কুলখনত। এইবাৰ আমি ইয়াতে যাই আছোঁ, আছিল। তো চাই থাকক ভিডিঅ'টো। তো গাইছ আমি পাথৰৰ মাজেদি আহিছোঁ, পাথৰৰ মাজে মথাউৰি অলপমান ওচৰ হৈ শ্বৰ্টকাট লৈ কিনে আহিছোঁ মথাউৰি দি। আৰু মই সিফালে আমাৰ পিছফালে আছে, পালোৱে আৰু বেছি দূৰ নাই। আৰু আমি যেতিয়া পঢ়ি আছিলোঁ, এতিয়া স্কুলখন অলপ সিফালে আছিল, মেডিকেল চকৰ ওচৰত। আৰু এতিয়া ইফালে নিছে, মথাউৰিৰ ইপাৰে আনিছে। এতিয়া 8-9 মাহমান হ'ল চাগে অনা। আমি ফাইনেলি আহিলোঁ ৰ'ব, কিন্তু লাজতে বহি আছোঁ, ক'তো যাব পৰা নাই গাইছ। বৈদ্য লাজ লাগছি। আৰু আমি এনেকৈ ৰুমত বহি আছোঁ আহি কেনে, আৰু সেইপিনে ডেন্স কৰি আছে মাইনাহঁতে, নাচিব চাগে। হাই। তো এইকেইটা চিষ্টাৰ আছে, মই চিষ্টাৰ কথা এটা কুৱেশ্যন সুধিম। সৰস্বতীৰ আন এটা নাম কি? বা পাৰে শুন গাইছ। আৰু এই টিকলাটাক চাওঁ না, পুৰা ফূৰ্তি। আমাৰো আছিল এদিন, এতিয়া বহুত মিছ কৰোঁ গাইছ। আৰু এইপিনে আছে আমাৰ মৰমৰ মেমসকল, ক্লাছ কৰি বহুতেই বেছি ভাল লাগিছিল, আৰু বহুত দিনৰ মূৰত লগ পাই বহুত ভাল লাগিল। গাইছ থাম্বনেইলত দিয়াৰ কাৰণে আহাৰ এটা ফটো উঠি লওঁ ৰ'ব। থাম্বনেইলত দিব লাগিব গাইছ। তো ফটো চটো উঠা হৈ গ'ল। তো এতিয়া আমি যাব লাগে ইয়াৰ পৰা, এতিয়া আমি যাম কলেজত। তো চাই থাকক ভিডিঅ'টো। তো গাইছ আমি অনন্ত একাডেমীৰ পৰা আহি গ'লোঁ, আৰু পাথৰৰ মাজেদি গাইছ চব মথাউৰি। এইবাৰ আমি বিবেকানন্দ কলেজত যাই আছোঁ। বিবেকানন্দ কলেজত এইবাৰ মানুহ হৈছে চাগে, তো যাই আছোঁ। এইবাৰ তাতে যাই লগ পাইছোঁ, পুৰা ডাইৰেক্ট বিবেকানন্দত লগ পাই আছোঁ। তো চাই থাকক ভিডিঅ'টো। তো আমি আহি পাই গ'লোঁ কলেজ। এতিয়া মানুহ আহিছে বাৰু, কিন্তু অলপ দেৰি হৈ গ'ল ৰ'ব, আমাৰ প্ৰায় 2 বাজে আৰু। তো চাই থাকক ভিডিঅ'টো। ব্যস্ত গাইজ, ভেলেণ্টাইন ডে না আজি। গাইজ আজি ভেলেণ্টাইন ডে না, সেইকাৰণে ব্যস্ত গাইজ মোবাইলত।
তো গাইজ ফাইনেলি আহি পালোঁ আমি কলেজত অকণমান বহি আছোঁ ৰ'ব বহুত ভাগাত ধৰিছে তো সেইফালে চলি আছে তো পূজাৰ নেকি এইটো গাইছে এইটো আৰু এইটোৱে হৈছে মণ্ডপটো আমি সেৱা কাঢ়িলোঁ বাৰু কিন্তু ভিডিঅ' কৰা নহ'ল তো এবাৰ দেখাই দিছোঁ তো চাওক এইপিনে কলেজৰ ষ্টেডিয়ামৰ ভিতৰত ভাত দি আছে গাইজ লাইন পাতি আছে মই লাইন পাতো ৰ'বক ভাত খাব লাগে গাইজ ভোক লাগছি লাইন পাতি ঠেলি আছে শুমলো লগ গাইজ কিন্তু ভিডিঅ' কৰাহে নহ'ল মোৰ ভিডিঅ' কৰিব পাহৰিয়ে গৈছিলোঁ গাইজ এতিয়াহে অন কৰিলোঁ তো গাইজ ফাইনেলি আহি গ'লোঁ আমি ভাত খাব বহি গ'লোঁ ভাত খাব লাগে আৰু আমাৰ ৰাহুল আছে মোৰ লগত একদম পূৰা লাইন পাতি আহিলোঁ গাইজ সিফালে লাইন পাতি আছে আৰু সেইমান লাইন পাতি আছে গাইজ অহাৰ কাৰণে গাইজ ভাত খাওঁ দে এতিয়া গাইজ বাই বাই টাটা তো বৰ্তমান চব চেল্ফি উঠা ব্যস্ত তো আমি বৰ্তমান ভাত চাত খাই আহিলোঁ অলপমান এতিয়া বৰ্তমান চেল্ফি উঠি আছে চব চেল্ফি উঠাত ব্যস্ত বৰ্তমান তো গাইজ আমি ফাইনেলি কলেজৰ পৰা আহি গ'লোঁ মানে আৰু ঘৰত যাব লাগে এতিয়া তো মই যি পাৰোঁ দেখালোঁ বাৰু মানে ভিডিঅ' বেছি কৰা নহ'লে মানে একদম কিবা কৰিব ইচ্ছা নহয় গৈছে আৰু মানে একদম সম্ভৱ নহয় কৰাটো যি পাৰোঁ দেখালোঁ এতিয়া ঘৰত যাব লাগে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে বাই বাই